যে হোটেল ইণ্ডাষ্ট্ৰিটো লাহে লাহে বুমিং হৈ আছে। ইতিমধ্যে এই বছৰ আমি যেটো মানসত ফুটফলটো দেখা পালোঁ, ইট হেজ ইনক্ৰিজ মোৰ দেন 3 to 4 টাইমছ। এবাৰ ফুটফলটো বাঢ়ি আহিছে। তো লাহে লাহে আমাৰ BTC টুৰিজিম ডিপাৰ্টমেণ্ট বহুতখিনি এতিয়া অগ্ৰগতি লৈছে। বিভিন্ন ঠাইৰ পৰা এনকুৱাৰীবোৰ আহি থাকে, বিশেষকৈ বড়োলেণ্ড আৰু অসমটো বেলেগ বুলি ভাবে বহুতে। তো আমি তেনেকুৱাকৈ যেতিয়া গোটেই ক্লেৰিফিকেশ্যনটো দিওঁ যে পাৰ্টছ অফ আছাম এণ্ড পাৰ্টছ অফ ইণ্ডিয়া, তো তেনেকুৱাকৈ আমাৰ তাত বহুতখিনি টুৰিষ্ট বাহিৰৰ পৰা এতিয়া অহা আৰম্ভ কৰিছে। আৰু বিশেষকৈ মানাছ আৰু ৰায়মনা, এই দুটা যে আমাৰ আইটিনেৰী আছে, এইটো বহুত ভালকৈ এতিয়া চলি আছে, ফুটফলখিনি আমাৰ বাঢ়ি আছে। আৰু ইতিমধ্যে আমাৰ স্বদেশ দৰ্শনৰ জৰিয়তে আমাৰ কোকৰাঝাৰ চাৰাউণ্ডিঙত যিখিনি ৱেটলেণ্ডবোৰ আছে, সেইখিনি ডেভেলপ কৰিবৰ কাৰণে ইতিমধ্যে স্বদেশ দৰ্শন 2.0 তাৰ জৰিয়তে আপোনাৰ অলৰেডি 70 crore rupees চেংচন হৈছে। আৰু আমাৰ 165 crore পাইপলাইনত আছে, যে বিভিন্ন যিখিনি আমি 7টা স্পট আমি একৰ্ডত লৈছিলোঁ, এই 7টা স্পট আমি ডেভেলপমেণ্ট কৰিবৰ কাৰণে গৈ আছোঁ। আৰু যোৱাকালি আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ যে আমি কিছুমান আৰ্কিটেক্ট, those who are expert in bamboo architect, they have come down to Boroland. From last 3 days they have been in Boroland, আৰু 3 দিনমান তেওঁলোকে বড়োলেণ্ডত থাকিব। তো বড়োলেণ্ডত বিভিন্ন প্ৰজেক্টবোৰ আমি কেনেকুৱাকৈ ৰিইউজেবল বা ছাষ্টেইনেবল প্ৰজেক্ট আমি বনাব পাৰোঁ। আমি এতিয়া চবতে কনক্ৰিট জংগল বনাই আছোঁ। আমাৰ টুৰিষ্ট স্পট যিখিনি আছে, এইটো আপোনালোকে জানে প্ৰায়খিনি আমাৰ ফৰেষ্টৰ পেৰিফেৰিত আছে, য'ত আমি কনক্ৰিট কনষ্ট্ৰাকশ্যন একচুৱেলি কৰিব নোৱাৰোঁ। তাৰ বাবে অল্টাৰনেটিভ যিটো আছে সেইটো হ'ল যে বেম্বো দি আমি বহুতখিনি কনষ্ট্ৰাকশ্যন কৰিব পাৰোঁ। তাৰে এক্সপাৰ্ট লৰি বেকাৰ বুলি কয়, দে আৰ এক্সপাৰ্ট ইন দিছ ৱৰ্ক ফ্ৰম লাষ্ট 100 years। বিফৰ ইণ্ডিপেণ্ডেঞ্চৰ পৰা তেওঁলোকে ভাৰতত কাম কৰি আছে। তো তেওঁলোকৰ টীম আহিছে, তেওঁলোকে বিভিন্ন জেগাত আমাৰ যিবোৰ প্ৰজেক্ট হ'ব, ইতিমধ্যে তেওঁলোকে ওদালগুৰি, তামোলপুৰ, বাক্সা তেওঁলোকে ভ্ৰমণ কৰিলে। আৰু আজিৰ পৰা তেওঁলোকে চিৰাং আৰু আমাৰ কোকৰাঝাৰ ভ্ৰমণ কৰিব। তো আমাৰ টুৰিজিমৰ লগতো আমাৰ হোটেল মেনেজমেণ্টটো সংগতি হৈ থাকে। তো এই ল'ৰা ছোৱালীখিনি যেতিয়া পাছ কৰি আহিব, ট্ৰেইনিং লৈ আহিব, আমাৰ ইয়াতে নতুন নতুন ৰিচৰ্টবোৰ আহি আছে, ইয়াতে আমি অবজাৰ্ভ কৰিব পাৰিম। আৰু ইতিমধ্যে আমাৰ সোণাৰ বাংলা যিটো গ্ৰুপ আছে, তেওঁলোকৰ লগতো আমাৰ কথা পতা হৈছে। তেওঁলোকতো মানসত এটা 5 star কেটেগৰীৰ এটা ৰিচৰ্ট খোলাৰ কাৰণে প্লেনিং কৰি আছে। তো আমি আশা কৰোঁ এনেকুৱা ধৰণৰ যে আমাৰ ৰিচোৰ্চফুল পাৰ্চনখিনি থাকে, স্কিল পাৰ্চনখিনি থাকে, তেতিয়াহ'লে খুবেই ভাল হয়। তাৰ উপৰি আমি প্ৰথম আমাৰ বেচটোত 18জন আমি চিলেকশ্যন কৰিছিলোঁ। 18জনৰ পৰা 18জনে প্লেচমেণ্ট হৈ গৈছে। দে আৰ ইন দ্য ট্ৰেইনিং পিৰিয়ড নাও। 6 month ট্ৰেইনিং পিৰিয়ডত থাকে। 6 মাহ ট্ৰেইনিং পিৰিয়ডত তেওঁলোকে এটা ৰিমুনেশ্যন পায়, আৰু ফুডিং এণ্ড লজিংটো থাকে। আফটাৰ 6 month প্ৰেক্টিকেল ট্ৰেইনিং পিৰিয়ড দে গেট এবজৰ্ভ ইন এনি কাইণ্ড অফ 5 star 3 star হোটেল। Training that they will go to different institute. First time they will go for theory classes to Food and Craft Institute, that is in Samaguri. Nagaon Samaguri, এটো অসম গভৰ্ণমেণ্টৰ এপ্ৰুভেল গভৰ্ণমেণ্ট ইনষ্টিটিউট হয়। সামগুৰি তেওঁলোকে যায়। তাৰ পৰা বেলেগ বেলেগ বিভিন্ন হোটেলবোৰে তেওঁলোকক এবজৰ্ভ কৰে। বিভিন্ন ইয়াতে বিভাগ থাকে, যেনেকৈ আপোনাৰ ফ্ৰণ্ট অফিচ এটা বিভাগ আছে, ফুড প্ৰডাকশ্যন আছে, ফুড এণ্ড বিভাৰেজেছ ছাৰ্ভিচ আছে, বেকাৰী এণ্ড কনফেক্টৰী আছে, হাউচকিপিং আছে। তো ডিফাৰেণ্ট ফিল্ডত তেওঁলোকে এবজৰ্ভ হয়, বা ডিফাৰেণ্ট ফিল্ডত তেওঁলোকে ট্ৰেইনিং লোৱাৰ পিছত যাৰ যেনেকুৱা নিড আছে, যিটো হোটেলত তেনেকুৱাকৈ তেওঁলোকক এবজৰ্ভ কৰি লয়। ফুড এণ্ড ক্ৰাফ্ট ইনষ্টিটিউট, চামগুৰি, নগাঁও। কেৰেলাত যদি যায়, আজিৰ দিনত প্ৰায় তাৰে কাম কৰা ল'ৰা ছোৱালীখিনি হোটেল মেনেজমেণ্টৰ প্ৰায়খিনি আমাৰ নৰ্থ ইষ্টৰে পোৱা যায়। মই যোৱাকালি গৈ আহিলোঁ, প্ৰায় 5টামান জেগাত গৈছোঁ, 5টা জেগাতে আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীখিনি পাইছোঁ। তো আজি যদি তেওঁলোকে স্কিল হয়, তো দেয়াৰ চেলাৰী উইল বি গুড, আৰু তেওঁলোকে এটা ভাল এনভাইৰমেণ্টত কাম কৰিব পাৰে। আজি আনস্কিল লেবাৰ আমি ইয়াৰ পৰা দুনিয়াৰ কেৰেলা আৰু বিভিন্ন ৰাজ্যবোৰত গৈ থাকে। তো আমি স্কিল কেনেকুৱাকৈ বনাই দিব পাৰোঁ, তাৰে এটা ষ্টেপ আমি এই হোটেল মেনেজমেণ্টৰ জৰিয়তে লৈছোঁ। আৰু আমি ফুড ক্ৰাফ্ট ইনষ্টিটিউটক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে BTCৰ পৰা আউট অফ 60 seat দে আৰ টেকিং 20 কেণ্ডিডেট ফ্ৰম BTC। তো তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ভাবোঁ এনেকুৱা এভৰি ইয়াৰ আমি 20জনকৈ পঠাই আছোঁ।
তো এইটো মোৰ ডিপাৰ্টমেণ্টৰ পৰা আমাৰ ডিপাৰ্টমেণ্টৰ সকলো ষ্টাফৰ চেষ্টাত আজি আমাৰ এই কামখিনি হ'বলৈ সক্ষম হৈছে। বহুত নিকাষে আমি প্ৰচেছখিনি কৰিছোঁ, চিলেকশ্যনখিনি কৰিছোঁ। তো আমি ভাবোঁ যে তেওঁলোকে নিজকে স্কিল কৰি কেনে আৰু আগন্তুক দিনত তেওঁলোকে নিজৰ নিজৰ ভৰিত থিয় হ'ব পাৰিব, এষ্টাব্লিছ হ'ব পাৰিব। তো তাৰে এটা সৰু এটা প্ৰচেষ্টা আমাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা কৰিছোঁ।